কি হ'ল ইমান দেৰি কৰিলি যে? নকবি আৰু মা আহিবলৈকে মন নাছিলে, মায়ে গালি পৰা দেখিহে আহিছো। মোলা মুখস্থ কৰাৰ কথা আছিলে নহয়, নোৱাৰিলে পিতেন নিব। এ হ'ব, যি হ'ব দেখা যাব। আল্লাহ কিটা বললে মাছ বল যাওঁ। কালি পঢ়ুৱাব তহঁতৰ মনত আছে নহয়? অ'কে, তেতিয়াহ'লে মই ক্লাছটো আৰম্ভ কৰোঁ। ঠিক আছে? ঠিক আছে। a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু কিমান আছিলে? এইটো এই ফৰ্মুলাটো কিমান আছিলে মোক কোৱাচোন। a প্লাছ বি বি স্কোৱাৰ প্লাছ বি স্কোৱাৰ নাজানিছো। কোনো পঢ়া শুনাত গুৰুত্ব নাই হা? কিমান গুৰুত্ব সহকাৰে বস্তুবোৰ ল'ব লাগে বা তই কচোন a প্লাছ বি হোল স্কোৱাৰ ইকুৱেল টু কিমান? ক এইটো ক। A square plus twice AB plus B square. কি হ'ল? কেলে ইমানকে ঘেঁহাই আছ? পঢ়া শুনাত অকণো ইণ্টাৰেষ্ট নাই ন? তই ইয়াৰ লগত থাকি থাকি গাধতকে গাধ হৈ গৈ আছ। দুইটা মাৰ বাপেকলৈ যদি আজি মই কল কৰিব নোৱাৰো, নকব। তই কচোন কালি দিনটো ৰাতিটো ঘৰত কি কৰিলি কচোন? চাহ আমাৰ ঘৰত কালি লাইন নাই, সেইকাৰণে নপঢ়িলো। কি নাই? লাইন নাই। লাইন নাই? চাহ হয়। তই কি কৰিলি? ছাৰ মাহত কালি আলহী আহিছিলে সেইকাৰণে পঢ়িব নহ'ল ছাৰ। মহা থাকিবা চৰত দাঁত চাত ভাঙি দিম আকৌ। ঠিক আছে, যি হ'ল হ'ল। মই বেলেগ কুৱেশ্যন এটালৈ গৈছো, প্ৰশ্নটো গুৰুত্ব সহকাৰে শুনিবি আৰু উত্তৰ দিবি হত, নহ'লে চৰত চকু উলিয়াই দিম দেই। এইখন এখন সাগৰ। কি সাগৰ? সাগৰ। ইয়াতে ধৰি ল এজোপা আপেল গছ আছে। কি আছে? আপেল গছ। আপেল গছ আছে। ইয়াতে আপেল এটা লাগি আছে। ঠিক আছে, এতিয়া তই তালৈ গৈ আপেলজোপা দেখিলি, সাগৰলৈ গৈ তই আপেল এটা ছিঙি আনিব লাগে। আপেলটো তই কেনেকে আনিবি মোক কচোন। চাহ জখলালৈ। জখলালৈ যাবি বাপেৰে মোৰটো সাগৰৰ মাজতে বাপেৰে জখলাটো লৈ যাব নেকি? হা? আপোনাৰহে মোৰটো। আপোনালোকৰ বাপেকে সাগৰ মাজৰ আপেল গছজোপা ৰুই থৈ আহিছে নেকি? কি?